सुक्लाय दैसानि दैया उसिफावनानै गटिसुपा गामिथिं बोहैबोनानै गोबां गामिखौ सिलिंखार खालामनायखौ होबथानो खोथा होबाय। तामुलपुर महकुमानि गरेश्वर हालामनि सिङाव थानाय सुक्लाय दैसानि गटिसुपा गामिथिं सुक्लाय दैसानि दैया माथावरि गैयैनि जाहोनाव दै फैनायखौ इएम रनेन्द्र नार्जारी आरो गरेश्वर बेंखन मावख'नि मावख'गिरि मानबज्योति बरा आरो वाटार रिसोर्स बिफाननिफ्राय नायगिदिं फैनानै रायजो राजानो खोथा होयो दि दै होबथानो थाखाय थाबैनो माथावरि खालामनानै होनाय जागोन होननानै फोरमायदों। बेनि अनगायैबो बिटिआरनि रोगाथाइ बिफाननि मावफुं सोद्रोमा रनेन्द्र नार्जारी बिथाङा फोरमायबावदों आसामनि वाटार रिसोर्स बिफाननि मन्त्रि बिथाङाबो बे दै फैनाय लामाखौ थाबैनो होबथानो बिथोन हरदों होननानै फोरमाय इएम बिथाङा बुंथियो। মই আজি আমাৰ মোৰ সমষ্টি শুক্লা নদীয়ে নিজ কোচলা গাঁৱেদি মানে ওপৰেদি পানী যায় বহুতো গাঁও আজি নিজ কোচলাৰ পৰা ইপিনে পুখুৰী পাৰ আৰু গড়েশ্বৰ অঞ্চললৈকে মানে পানীটো শুক্লা নদীৰ পানীটো ওপৰেদি যায় বহুত এফেক্ট কৰিছে। তো ৰাইজে অনুৰোধ ৰাখিছিলে যে মোক এইটো পৰিদৰ্শন কৰি কিবা এটা সমস্যা সমাধান কৰাৰ কাৰণে। তো মই আহিছোঁ আৰু যোৱা বছৰো মানে বহুত এই শুক্লা নদীয়ে মোৰ সমষ্টিতে 5টা জাগাত ভাঙিছিলে আৰু সেই 5টা জাগাত ভাঙাত আমি ৰাইজক মানে খেতি কৰাৰ কাৰণে পৰিৱেশ দিয়াৰ কাৰণে সকাহ দিয়াৰ কাৰণে আমি টেম্পৰাৰী কাম কৰিব দিছিলোঁ আৰু ৰাইজক কথা দিছিলোঁ আমি যে আমি টেম্পৰাৰী কাম কৰাৰ পাছত আমি বাৰিষাৰ শেষৰ পাছত আমি পাৰ্মানেণ্ট কাম কৰিম বুলি আমি কথা দিছিলোঁ। সেই হিচাপে যোৱাবাৰ 5টা আমাৰ সেই শুক্লাৰী নদীত মানে বহুত ডাঙৰ ডাঙৰ ভাঙিছিলে। আমাৰ ই মথৰিটোৱে 4 কিলোমিটাৰ চেংচন হৈছিলে, এইটো কাম 70% মান এতিয়া কমপ্লিট হ'ল আৰু এনেকুৱা নাটকুচি খৰিয়াবাৰী ভাঙিছিল, তাতে 150 মিটাৰ আছে, এইটো মানে প্ৰায় এইপিনেও মানে এতিয়া পানীটো কণ্ট্ৰল হৈছে, পানীটো এতিয়া ভাঙি যোৱা নাই। তো ইয়াত মানে অলপমান 500 মিটাৰমান মানে অলপ মানে আছিলে মানে মথৰিটো মানে থাকি যোৱা, এই মথৰিটো 500 মিটাৰ থকাৰ কাৰণে ইপিনে ওপৰেদি যাই কিনি মানে বহুতো গাঁও মানে এফেক্ট কৰিছে। তো মই আজি আহি আমাৰ ডিপাৰ্টমেণ্টৰ এন ডি ডিপাৰ্টমেণ্টৰ আমাৰ ইঞ্জিনিয়াৰ ডাঙৰীয়া মোৰ লগতে আছে আৰু তেখেতসকলক মই মাতিছিলোঁ আৰু আমাৰ চাৰ্কল অফিচাৰ SDC ডাঙৰীয়াও আছিলে। তো আমি সব মিলি আমি পৰিদৰ্শন কৰিছোঁ। তো দেখা পাইছোঁ যে বহুত ভাল নহয় চিটুৱেশ্যনটো, যাৰ মানে আমি যদি এতিয়া টেম্পৰাৰী যদি প্ৰটেক্ট নকৰে মানে সেই মানে নদীটো মানে শুক্লাটো মানে এতিয়া মানে 30% মান 40% মান গৈছে, কিন্তু আগন্তুক দিনত মানে শুক্লা নদীয়ে মানে ৰাস্তা লৈ যাব পাৰে। সেইকাৰণে আমি চিন্তা কৰি আলোচনা বিলোচনা কৰি মই মন্ত্ৰী মহোদয়ক আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক ফোন কৰিছোঁ। তেখেতে মোৰ ফোন ৰিচিভ কৰি মই তেখেতসকলক কথা পাতিছিলোঁ। তেখেতে মানে মোক মানে বহুতো ভাল ৰেছপন্স দিছে। তেখেতে মোক কৈছে ৰনেন্দা তুমি কামটো টেম্পৰাৰী কামটো আৰম্ভ কৰি ৰাইজক বাচা বুলি কৈছে, যেনেধৰণত মানে এই বাৰিষাটোত যাতে ৰক্ষা কৰিব পাৰে। সেই হিচাপে আমি আলোচনা কৰি তেখেতৰ নিৰ্দেশ মতে আমি এতিয়া টেম্পৰাৰী যাতে ৰাইজক সকাহ দিয়াৰ কাৰণে আমি চিন্তা কৰিছোঁ, যাতে টেম্পৰাৰী যাতে এতিয়া এই চিটুৱেশ্যনত যাতে ৰাইজক আমি বাচাব পাৰে, এইখিনি আমি ইনিচিয়েটিভ লোৱাৰ কাৰণে আমি চিন্তা কৰিছোঁ।